নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিব বিচাৰিছোঁ ক্লাছ 6ৰ লেচন নাম্বাৰ 7ৰ যিটো লেচন আছিল গামোচা এ থ্ৰেডছ অফ লাভ। এই ভিডিঅ'টো আজি সম্পূৰ্ণ পাঠটিৰ অসমীয়া আলোচনা কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। লেচন নম্বৰ 7 গামোচা এ থ্ৰেডছ অফ লাভ, মানে গামোচা এ থ্ৰেডছ অফ লাভ মানে আছে প্ৰেমৰ এটা সূতা। ইয়াত প্ৰথমে দিয়া আছে আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ ফুল অফ ডিফাৰেণ্ট কালচাৰেছ এণ্ড ট্ৰেডিশ্যনছ। কি দিছে যে আমাৰ দেশত ভাৰতৰ বিভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰে কি হয় ভৰপূৰ। ৰিড দ্য ষ্টেটমেণ্টছ ইন কলাম এ এণ্ড মেটছ দেম উইথ দ্য relevant festivals in column B. These are different harvest festivals celebrated in different states of India. কি কৈছে যে ক আৰু ক স্তবকত মানে ইয়াত কিছুমান স্তবক দিয়া আছে এ আৰু বি, মানে এ আৰু বিৰ লগত কিছুমান দিয়া স্তবকসমূহ কি কৰিবলৈ কৈছে, আমাক পঢ়িবলৈ কৈছে। আৰু খ স্তবৰ লগত সংশ্লিষ্ট উৎসৱসমূহৰ সৈতে যিখিনি এইখিনি উৎসৱ আছে এই উৎসৱসমূহৰ কি কৰিলে মিলাবলৈ দিছে। তাৰপিছত এইবোৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কি হয়, এইখিনি যোনখিনি উৎসৱ আছে এইখিনি আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যসমূহত কি হয় পালন কৰা হয়। এ দিয়া আছে এ 4-day harvest festival is celebrated in South India. Homes are decorated with kalmas, mango leaves and flowers. কি দিছে যে 1 নম্বৰতে দিয়া আছে যে দক্ষিণ ভাৰতত কি হয় 4 দিনীয়াকৈ কি হয় শস্য চপোৱা উৎসৱ পালন কৰা হয়। আৰু ঘৰবোৰ কি হয় কলমা আৰু আমৰ পাত আৰু ফুলেৰে কি হয় সজোৱা হয়। বিত দিয়া আছে লাহোৰী, মানে আমি এইখিনি মিলাব লাগে। ইয়াত আকৌ 2 দিয়া আছে এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন নৰ্থ ইণ্ডিয়া, যে এই উৎসৱটি ক'ত চপোৱা হয় উত্তৰ ভাৰতৰ এই শস্য চপোৱা উৎসৱ পালন কৰা হয়। দিছ ফেষ্টিভেল মাৰ্কছ দ্য বিগিনিং অফ দ্য ছানছ জাৰ্ণি টুৱাৰ্ডছ দ্য নৰ্থাৰ্ণ হেমস্ফিয়াৰ। কি কৈছে যে এই উৎসৱটি উত্তৰ ভাৰতৰ শস্য চপোৱা উৎসৱ পালন কৰা হয় আৰু ইয়াত এই উৎসৱটোৰ পৰা সূৰ্যৰ উত্তৰ গোলাৰ্ধৰ দিশে যে যাত্ৰা আৰম্ভ সেইটো। ইয়াৰ বি অপশ্যনটো দিয়া আছে উত্তৰায়ণ। নেক্সট 3টো দিয়া আছে এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন পাঞ্জাৱ, যে পাঞ্জাৱৰ এটা শস্য চপোৱা উৎসৱ পালন কৰা হয়। কি আছে পিপুল লাইট বনফায়াৰ এণ্ড চাইন অফ ডেন্স এৰাউণ্ড দেম, মানে কি কৈছে যে মানুহে অগ্নিকুণ্ড জ্বলাই তাৰ চাৰিওফালে গান গাই কি হয় নাচি থাকে এইটো উৎসৱত, পাঞ্জাৱত যোনটো উৎসৱ পালন কৰা হয় সেইটো। 4 নম্বৰ দিয়া আছে হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন গুজৰাট, আৰু গুজৰাটত এইটো এটা উৎসৱ হাৰ্ভেষ্ট শস্য চপোৱা উৎসৱ কেনেদৰে পালন কৰা হয়। দ্য মোষ্ট আইকনিক পাৰ্ট অফ দিছ ফেষ্টিভেল ইজ কাইট ফ্লাইং। ইয়াত কি কৰা হয় এই উৎসৱটি আটাইতকৈ চিনাকি অংশ হ'ল ঘূৰি উৰা। গতিকে ইয়াত দিয়া আছে বি অপশ্যনত দিয়া আছে লাহোৰী, উত্তৰায়ণ, পোংগল আৰু মকৰ সংক্ৰান্তি। প্ৰথমটো দি আছে 1 নম্বৰটো ক'ত মিলিব পোংগলৰ লগত মিলিব। যোনটো আমাৰ দ্য 4 days হাৰ্ভেষ্ট ফেষ্টিভেল ইন চাউথ আফ্ৰিকা, চাউথ ইণ্ডিয়াত পালন কৰা হয়। মেংগ' লিভছ আৰু কালমাছ আৰু ফুলেৰে যেতিয়া ঘৰ সজোৱা হয় সেই উৎসৱটো ক'ত পালন কৰা হয় সেইটো কি পোংগল, সেইটো উৎসৱক কোৱা হয় পোংগল। আৰু যোনটো মানে উত্তৰ ভাৰতত যোনটো উৎসৱ পালন কৰা হয় সেই উৎসৱটো কি, সেইটো উৎসৱৰ নাম কি উত্তৰায়ণ। আৰু হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড পাঞ্জাৱত যিটো উৎসৱ পালন কৰা হয় সেইটো কি হয় লাহোৰী। আৰু নেক্সট যোনটো এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ এইটো গুজৰাটত পালন কৰা হয় সেইটো হ'ল কি হয় মকৰ সংক্ৰান্তি। নেক্সট ডে আছে নাও চে এ ফিউ লাইনছ এবাউট এনি ওৱান হাৰ্ভেষ্ট ফেষ্টিভেল ডেট ইউ চেলিব্ৰেটেড। এতিয়া কি কৰিছে এতিয়া আপুনি উদযাপন কৰা যিকোনো এটা কি কৰিছে শস্য চপোৱা উৎসৱৰ বিষয়ে কেইশৰমান বাক্য তোমাক ক'বলৈ কৈছে সেইটো তুমি ক'বা। এতিয়া আমি মেইন লেচনটোলৈ আহিছোঁ। লেচনটোৰ নাম কি আছিলে গামোচা এ থ্ৰেডছ অফ লাভ। ৰিড মানে পঢ়া। চিন 1 দৃশ্য নং 1 দ্য চিন অপেনছ ইন ৰুমি এণ্ড বাবুছ ৰুম। এটা ৰুমত কোন কোন আছে, ল'ৰাটোৰ নাম হ'ল বাবু আৰু ছোৱালীজনীৰ নাম হ'ল ৰুমি। এইটো আৰম্ভ হৈছে ৰুমি আৰু বুবুৰ কোঠাৰ দৃশ্যৰে আৰম্ভ হৈছে।
সেয়া দেখিছা এহাল ল'ৰা ছোৱালী বহি আছে। ৰুমিয়ে কৈছে জাম্প আউট অফ দ্য বেড, বিচনাৰ পৰা জঁপিয়াই উঠিছে। কোন? ৰুমি। বাবু ইটছ বিহু টাইম, বাবু এইটো কি হয়? বিহুৰ সময়। বুবুৱে কৈছে উইথ এক্সাইটমেণ্ট, কি হয়? উৎসাহেৰে কৈছে, মানে একদম সি উৎসাহ হৈ পুৰা নাচি বাগি আহিছে মানে। আই ন' মানে মই জানো, আই হেভ বিন ৱেইটিং ফৰ উইকছ, যে কেইসপ্তাহমান ধৰি কি কৰি আছে? অপেক্ষা কৰি আছে। ৱেইটিং মানে অপেক্ষা কৰা। ৰুমি ড্ৰেছিং আপ, সাজ পোছাক পিন্ধি। ৰুমিয়ে আই এম ৱেইটিং মেখেলা চাদৰ, গ' এণ্ড গেট ৰেডি চুন, যে মেখেলা চাদৰ পিন্ধি গৈ সোনকালে সাজু হ'বা। ৰুমি টেক এ কুইক বাইট অফ এ স্নেক এণ্ড হাৰিছ আউট, যে ৰুমিয়ে খৰধৰকৈ এটা জলপান খাই আৰু খৰধৰকৈ ওলাই যায়। দৃশ্য নং 2 দিছে দ্য চিন শিফট টু দ্য স্মল লেন ইন ফ্ৰণ্ট অফ ৰুমি এণ্ড বাবুজ হাউচ। দৃশ্য নং 2 কি হৈছে? যে দৃশ্যটোত ৰুমি আৰু বুবুৰ কি হৈছে? ঘৰৰ সন্মুখ আৰু সৰু লেনখনলৈ কি কৰিছে? স্থানান্তৰিত হৈছে। মিংকি, সুমন এণ্ড জুমি আৰ ৱেইটিং, তাত কোন কোন ৰৈ আছে? মিংকি, সুমন আৰু জুমি তাত ৰৈ আছে। ৰুমি এণ্ড বাবু টু জইন দ্য গ্ৰুপ, ৰুমি আৰু বুবুৱেও কি কৰিলে? সেই যোনটো দল, গ্ৰুপটোত কি কৰিলে? যোগদান কৰে। দে আৰ অল ড্ৰেছ আপ ইন বিহু এটায়াৰ, মানে কি কৈছে ইয়াত কি হ'ল কথাটো এতিয়া? দে আৰ অল ড্ৰেছ আপ ইন বিহু এটায়াৰ, মানে সকলোৱে কি কৈছে? বিহুৰ সাজ পোছাক পিন্ধি ওলাইছে আৰু। নেক্সট দিছে ৰুমি ফ্ৰেণ্ডছ উই হেভ এ প্ৰব্লেম, জীৱন খুৰা এণ্ড মিনতী জেঠাই ইনভাইটেড আছ টু পাৰফৰ্ম হুঁচৰি এট বথ দেয়াৰ হাউচ। কি কৈছে? যে ৰুমিয়ে বন্ধুসকল, আমাৰ এটা সমস্যা আছে, যে জীৱন খুৰা আৰু মিনতী জেঠাই আমাক কি কৰিছে? দুয়োজনৰ ঘৰত কি কৈছে? হুঁচৰি গাবলৈ কি কৰিছে? মাতিছে। বুবু এণ্ড উই ডোণ্ট ন' হুৱেৰ টু গ' ফাৰ্ষ্ট, তেতিয়া বুবুৱে কি কৈছে? যে আৰু আমি প্ৰথমে ক'লৈ যাম নাজানো, বুবুৱে কৈছে। মিংকিয়ে কৈছে জীৱন খুৰা হাউচ ইজ নিয়েৰ, তাৰপিছত মিংকিয়ে কৈছে যে জীৱন খুৰা ঘৰ আৰু ওচৰত, মানে জীৱন খুৰা ঘৰতে ওচৰতে যাব চাগে। জুমিয়ে কৈছে বাট মিনতী জেঠাই লাইক আছ ছ' মাছ, চি অফেন ট্ৰেটছ আছ উইথ ডেলিচিয়াছ নুডলছ। তেতিয়া জুমিয়ে কি কৈছে? কিন্তু মিনতী জেঠাই আমাক কি হয়? বহুত ভাল পায়, ইমান ভাল পায়, আৰু তেওঁ আমাক কি কৰে? প্ৰায় সুস্বাদু লাডুৰে কি কৰি জনায়? আদৰণি জনায়। সুমন লাফিং, সুমনে কি কৈছে? হাঁহিছে। ডেটছ এ ট'ট চইচ দেম, কৈছে সেইটো তাৰ কি হয়? তেতিয়া কঠিন পচন্দ। বুবু বাট আই লাইক ঘিলা পিঠা মোৰ দেন লাডুছ, কি কৈছে? বুবুৱে কৈছে কিন্তু লাডুতকৈ ঘিলা পিঠা মোৰ কি হয়? বেছি ভাল। ৰুমি স্মাইলিং, ৰুমিয়ে হাঁহিছে মানে। চি মেক্স দেম অল, তাই সকলো বনাই দিয়ে। লেটছ গ' টু হাৰ ফাৰ্ষ্ট, প্ৰথমে তাইৰ ওচৰলৈ যাওঁ। সুমন অ'কে, সুমনে কৈছে ঠিক আছে। ছেটেল দেন, থিৰাং হ'ল আৰু মানে। উই উইল গ' টু মিনতী জেঠাই হাউচ ফাৰ্ষ্ট, তেতিয়া কৈছে আমি প্ৰথমে ক'ত যাম? মিনতী জেঠাই ঘৰলৈ যাম। দে অল ষ্টাৰ্ট টু বিট এ ঢোল টকা এণ্ড তাল এণ্ড মাৰ্চ টুৱাৰ্ডছ মিনতী জেঠাই হাউচ, আৰু তেতিয়া কি হ'ল? যে সকলোৱে ঢোল টকা তাল মাৰি কি কৰিলে? মিনতী জেঠাই ঘৰৰ ফালে খোজ দিবলৈ আৰম্ভ কৰিলে। চিন 3, দৃশ্য নং 3টো দেখিছা? মিনতী জেঠাই ঘৰলৈ আহিলে। দ্য চিন শিফট টু দ্য কোৰ্টৰাইট অফ মিনতী জেঠাই হাউচ। দ্বিতীয় দৃশ্যটোত কি দেখিছোঁ আমি? মিনতী জেঠাই ঘৰত তেওঁলোকে কি কৈছে? মিনতী জেঠাই চোতালত কি কৰিছে? তেওঁলোক আহিছে। মিনতী জেঠাই কৈছে ৱেলকামিং জনাইছে, আদৰণি জনাইছে। চিলড্ৰেন মানে ল'ৰা ছোৱালী, আই এম ছ' গ্লেড টু চি ইউ, যে তোমালোকক দেখি বৰ ভাল লাগিল। ৰুমি স্মাইলিং, ৰুমিয়ে কি কৰিলে? হাঁহিলে। উই আৰ অলছ' হেপী জেঠাই, আমি সুখী জেঠাই। দ্য গ্ৰুপ বিগিন টু পাৰফৰ্মিং হুঁচৰি, আৰু কি কৰিলে? গোটটোৱে হুঁচৰি পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলে। দে ষ্টাৰ্ট ছিংগিং, আৰু তেওঁলোকে কি কৰিলে? গান গাবলৈ আৰম্ভ কৰিলে। হুঁচৰিয়ে চ'ত
আমি বিহু মাৰো য'ত দুবৰি নগজে ত'ত। এই বিহু ফাকিৰে কি কৰিলে হুঁচৰিখন আৰম্ভ কৰিলে। মিনতী জেঠাই কৈছে উইথ এ ৱাৰ্ম স্মাইল, এটা উষ্ণ হাঁহি লৈ, হোল্ডিং এ বঁটা এণ্ড গামোচা। কি কৈছে যে মিনতী জেঠাই এটা উষ্ণ হাঁহি লৈ বঁটা আৰু গামোচা লৈ আহিছে। ৱাও মানে বাহ। আৰু ইয়ৰ পাৰফৰ্মেঞ্চ ৱাজ ৱাণ্ডাৰফুল, মানে তোমালোকৰ কি হৈছে যোনটো মানে পাৰফৰ্মেঞ্চ কৰিলা সেইটো কি হৈছে বহুত ধুনীয়া হৈছে। বুবু এলং উইথ ফ্ৰেণ্ডছ এপ্ৰেঞ্চ মিনতী জেঠাই কি কৰিলে বন্ধুৰ সৈতে বুবু মিনতী জেঠাইৰ কি হ'ল কাষ চাপিল। মিনতী জেঠাই নটিচিং বুবু ইউ হেভ নট টাইড এনি গামোচা either around your head or around your waist। কি কৰিলে যে মিনতী জেঠাই বুবুলে কি কৰিলে লক্ষ্য কৰিলে, নটিচ কৰিলে। কি কৰিলে বুবু তুমি মূৰত বা কঁকালত কোনো গামোচা বান্ধি থকা নাই। সেয়া কোনে কৈছে মিনতী জেঠাই বুবুক কৈছে। বুবু হিমছেল্ফ, বুবুৱে মানে হিমছেল্ফ মানে স্বয়ং নিজকে। হুৱেৰ মাই গামোচা, মানে মোৰ গামোচা ক'ত। ৰুমি সুমন মিংকি এণ্ড জুমি শ্বেয়াৰ ৱৰিড গ্লেন্সেছ। কৈছে ৰুমি সুমন মিংকি আৰু জুমিয়ে কি কৰিলে চিন্তিত চাৱনিৰে ভাগ কৰে। মিনতী জেঠাই মিনতী জেঠাই কি কৈছে শান্ত হৈ। ডোণ্ট ৱৰি বুবু, চিন্তা নকৰিবা বুবু। লেটছ প্ৰচিড উইথ দ্য ব্লেছিং ৰিচুৱেল। কি কৰিলে যে আশীৰ্বাদ বুবু চিন্তা নকৰিবা, আশীৰ্বাদ অনুষ্ঠানৰ সৈতে আগবাঢ়ি যাওঁ আহক। বুবু নোট ষ্টিল ডিষ্ট্ৰেট মিনতী জেঠাই bows down with offering before them and they chant blessing for the family। তেতিয়া কি হ'ল বুবুৱে মাত দিয়ে আৰু এতিয়াও অন্যমনস্ক হৈ মিনতী জেঠাই তেওঁলোকৰ আগত প্ৰসাদ লৈ প্ৰণাম কৰে আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে আশীৰ্বাদ বিচাৰে, মানে জপ কৰে। মিনতী জেঠাই স্মাইলিং, মিনতী জেঠাই এটা হাঁহি মাৰিছে মানে। নাও কামছ ইনচাইড এণ্ড এনজয় ৰঙালী বিহু ডেলিচিয়াছ। কি কৰিলে যে এতিয়া ভিতৰলৈ আহক আৰু ৰঙালী বিহুৰ সুস্বাদু খাদ্য উপভোগ কৰিবলৈ কাক মাতিছে সেই ল'ৰা ছোৱালীখিনিক মাতিছে। দ্য চিলড্ৰেন চিয়াৰ্ছ এক্সেপ্ট বুবু হু ইজ লছ অফ থট। ল'ৰা ছোৱালীসকলে কি কৰিছে উল্লাস মানে ফূৰ্তি পাইছে আৰু চিন্তাত হেৰাই যোৱা বুবুৰ বাহিৰে। বুবুৱে মানে চিন্তা কৰি আছে। দ্য চিলড্ৰেন আৰ ইন মিনতী জেঠাইজ ড্ৰয়িং ৰুম। ল'ৰা ছোৱালীকেইটা মিনতী জেঠাৰ কি হয় ড্ৰয়িং ৰুমত আছে। মিংকিজ এপ্ৰচেছ বুবুজ, মিংকি বুবুৰ কাষ চাপে। এয়া দেখিছেনে এজনী মিংকি, এইটো বুবুৰ ডিঙিত গামোচা নাই, মিংকি এতিয়া বুবুৰ ওচৰলৈ গৈছে। মিংকি কনচাৰ্ট বুবু হোৱাটছ ৰং। মিংকি চিন্তাত হৈ আছে। বুবু হোৱাটছ ৰং, মানে বুবু কি হৈছে। বুবু ছেডলি, বুবুৱে দুখেৰে কৈছে মোৰ গামোচা আইতাছ গিফ্ট, মোৰ গামোচা আৰু আইতাৰ উপহাৰ। সুমন হেল্পফুলি, সুমনে সহায় কৰিব চাগে। আই হেভ এন এক্সট্ৰা গামোচা ইন মাই বেগ। কি কৰিছে যে মোৰ বেগত এটা অতিৰিক্ত গামোচা আছে, মানে বাঢ়ি আছে। হি হেণ্ডছ অভাৰ দ্য গামোচা টু বিহু, আৰু বুবুৰ হাতত কি হয় গামোচাখন তুলি দিয়ে। কোনে তুলি দিয়ে সুমনে। বুবু হেপিলি, বুবু সুখেৰে। ধন্যবাদ সুমন, থেংকছ সুমন। বুবু ties to গামোচাs around his head but still looks troubled. The scene fades out with বুবু's mixed emotion। ইয়াত কি হ'ল যে বুবুৱে গামোচাখন কি হয় মূৰত বান্ধি লয় আৰু কিন্তু সি তথাপিও কি হ'ল অশান্ত যেন লাগে। বুবুৰ মিশ্ৰিত কি হ'ল আবেগেৰে দৃশ্যটো কি হয় ম্লান হৈ গ'ল। মানে বুবুৰ যে দুখ মনেৰে আছে, গতিকে সকলোৰে বেয়া লাগিছে। চিন 5ত দিছে দি ষ্ট্ৰং পাছ। দ্য চিন অপেনছ এট জীৱন খুৰা হাউচ। জীৱন খুৰাৰ ঘৰত কি হয় 5 নম্বৰ দৃশ্যটো কি হয় আৰম্ভ হৈছে। জীৱন খুৰা ৱেলকামিং, জীৱন খুৰাই কি কৈছে আদৰণি জনাইছে। অ' ডিয়াৰ চিলড্ৰেন, মানে মোৰ মৰমৰ ল'ৰা ছোৱালীসকল, প্লিজ কাম, অনুগ্ৰহ কৰি আহক। দ্য গ্ৰুপ বিগিন টু পাৰফৰ্ম হুঁচৰি, আৰু গোটটোৱে কি কৰিছে হুঁচৰি গাবলৈ কি কৰিছে আৰম্ভ কৰিছে।
দে ষ্টাৰ্ট ছিংগিং, তেওঁলোকে গান গাবলৈ আৰম্ভ কৰিছে। কি গান গাইছে? দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলে মলায়ো। সেইটো এটা হুঁচৰি গান। আফটাৰ এ হুঁচৰি পাৰফৰ্মেঞ্চ, দ্য ফেমিলি bows ডাউন ফৰ ব্লেছিং। আৰু কি কৈছে? হুঁচৰি প্ৰদৰ্শনৰ পিছত পৰিয়ালে কি কৰিছে? আশীৰ্বাদ বিচাৰিছে। এয়া দেখিছে তেওঁলোকৰ জীৱন খুৰা পৰিয়ালটো, এয়া তেওঁলোকে হুঁচৰি শেষ কৰি পেলাই এয়া শৰাই আগবঢ়াই সেৱা আগবঢ়াইছে। সুমন chanting, may your family be blessed with prosperity and happiness. Khuri hands over the offering in a bota to Sumon. সুমনে কি কৰিছে? আশীৰ্বাদ দিছে। May your family be blessed with prosperity and happiness. কি হৈছে? আপোনাৰ পৰিয়ালটো সমৃদ্ধি আৰু সুখৰ হওক, তাৰে আশীৰ্বাদ দিছে। আৰু খুৰী hands over the offering in a bota to Sumon. আৰু খুৰীয়ে বতাৰ যিখিনি দিছে সেইখিনি কি কৰিছে? সুমনৰ হাতত তুলি দিছে। বুবু accepting the offering. কি কৰিছে? বুবুৱে কি হৈছে? যোনটো বঁটা সেইটো গ্ৰহণ কৰিছে। থেংক ইউ খুৰী, ধন্যবাদ খুৰী। খুৰী অফাৰিং ট্ৰেটছ। কি কৈছে? খুৰীয়ে যোনটো ট্ৰিট দিছিলে সেইখিনি কি কৰিছে? আগবঢ়াইছে। নাও লেটছ গো ইনচাইড এণ্ড হেভ পিঠা এণ্ড জলপান। এতিয়া কি কৈছে? ভিতৰলৈ তেওঁলোকক মাতাইছে। ভিতৰলৈ গৈ পিঠা আৰু কি কৰে? জলপান খাওঁ। The children leave জীৱন খুৰা হাউচ আফটাৰ এনজয়িং বিহু ডেলিচিয়াছ। কি কৈছে? বিহুৰ সুস্বাদু খাদ্য উপভোগ কৰিবলৈ ল'ৰা ছোৱালীসকল জীৱন খুৰাৰ ঘৰৰ কি কৈছে? ভিতৰৰ পৰা কি কৈছে? ঘৰৰ পৰা ওলাই গৈছে। মানে ল'ৰা ছোৱালীসকলক আৰু যিখিনি জা জলপান গোট আছিলে সেইখিনি খুৱাইছে, আৰু সেইখিনি ল'ৰা ছোৱালীসকলে খাই পেলাই জীৱন খুৰাৰ ঘৰৰ পৰা গুচি গৈছে। Scene 5, দৃশ্য নং 6। The scene opens on the lane in front of Jiban Khura's house as the children leave Bubu's distress grounds. জীৱন খুৰাৰ ঘৰৰ সন্মুখৰ লেনত কি হয়? খোল খায়। আৰু ল'ৰা ছোৱালীসকল যোৱাৰ লগে লগে কি হৈছে? বুবুৰ দুখ বাঢ়ি যায়।